আজি অষ্টমী হয় সেইকাৰণে পূজা চাবলৈ এপাক ওলাইছোঁ আৰু ভয়ো লাগে পূজা চাব কোভিডৰ কাৰণে যদি পূজা চাই বেমাৰটো গোটাই লওঁ তথাপিতো মানে মনো যায় যাব দিয়াচোন পূজা বুলি ক'লে চাবৰ কাৰণে যাব মন যায় সেইকাৰণে আজি ওলাইছোঁ পূজা চাবলৈ আপোনালোকে চাই থাকক মই ক'ত ক'ত পূজা চাওঁ আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে মোৰ চেনেলটো যিসকলে লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ আমি ৰিক্সাত গৈ আছোঁ পূজা চাব লগত এজনী গণেশ মন্দিৰ গৈ আছোঁ পূজা চাব আজি ফাৰ্ষ্ট টাইম পূজা চাবলৈ অলপ চাওঁ আৰু পূজা বুলি ক'লে আৰু ক'বই নালাগে নহয় অলপ যাওঁ আমি ৰিক্সাত গৈ আছোঁ বতাহ খাই খাই নেচাৰেল হাৱা এইবাৰ লাইট কম লাগে লগাইছে ন নহ'লে গোটেই ৰাস্তাত লাইটেই হৈ থাকে নহয় পূজা পাতিছে আৰু উপায় নাই পূজা ঠাণ্ডা ঠাণ্ডাকৈ গণেশ উদ্যানত সোমাইছোঁ আমি এতিয়া লাইন পাতিব লাগিব লাইন পাতিব লাগিব উপায় নাই নালাগে দে হ'ব লাগে 10 টকা দি দিম আচ্ছা আচ্ছা ঠিক আছে জয় দুৰ্গা মা কি জয় 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 ৰাতি বিৰাট ধুনীয়া লাগে ন গণেশ মন্দিৰটো চোৱা লাইট জ্বলি থাকে যে ধুনীয়া লাগিছে মানুহৰ দামৰ পৰা তথাপিতো পূজা চাম কি ভিৰ গৰমত অৱস্থা বেয়া গীতা মন্দিৰ পালোহি সঁচাকৈ জুবিন গাৰ্গৰ নিচিনাই লাগিছে দেখিও বাবা জুবিন গাৰ্গে হৈছে জুবিন গাৰ্গৰ এক্টিং কৰিছে ন গীতা মন্দিৰ মণ্ডপ আহি পালোঁ মানুহ বহুত ভিৰ সঁচাকৈ জুবিন গাৰ্গে ওচৰত যাব লাগিব
ফাৰ্ষ্ট নৱমী ধৰাই দিছোঁ। ভালেই লাগিছে, পূজা কৰিলে মৰ্ণিঙতে আশীৰ্বাদ ল'লোঁ, ৰাতিপুৱাই ভাল লাগিছে। দেৱীয়ে যেন সকলো মহামাৰী ৰোধ কৰি নিয়ে। দেখিছেই আমাৰ পৃথিৱীৰ কৰোণা মহামাৰীয়ে কিমান মানে মানুহৰ সন্তান সৃষ্টি কৰি, সোনকালে যেন দেৱীয়ে এইখিনি লগত লৈ যায়, তাকে আমি বিচাৰোঁ। দেৱীক তাকে প্ৰাৰ্থনা কৰোঁ, সোনকালে আমাৰ এই মহামাৰীবোৰ যেন আমাৰ ইয়াৰ পৰা আঁতৰাই লৈ যায়।